এই যে কিছুমান ছোৱালীয়ে কান্দি কান্দি বিয়া হৈ যোৱা এবছৰ পিছত কয়, মোৰ জীৱনটো বৰবাদ হৈ গ'ল, মই ভুল মানুহৰ লগত বিয়া হ'লোঁ, মই গোটেই জীৱনটো এনেকৈয়ে পাৰ কৰিব লাগিব, ঘৰতো ঘূৰি যাব নোৱাৰোঁ, গাঁৱৰ মানুহে হাঁহিব, সমাজে হাঁহিব, মা দেউতাৰ কি হ'ব, মোৰ জীৱনটো বৰবাদ হৈ গ'ল। জীৱন বৰবাদ কাক কয় আপুনি জানেনে? ভুল ঠাইত ছেক্ৰিফাইচ আৰু ভুল মানুহৰ সৈতে কম্প্ৰমাইজ। না আপোনাক সুখ দিব, না আপোনাক সফলতা দিব, না আপোনাক সন্মান দিব। আপোনাৰ জীৱনটো বৰবাদ। গতিকে আপুনি সেই কম্প্ৰমাইজ আৰু ছেক্ৰিফাইচবোৰ পাহৰি জীৱনটো আগুৱাই যাওক, সেই ঠাইত ত্যাগ কৰক। আপুনি নিজক কিয় ইমান দুৰ্বল বুলি ভাবি লৈছে? বাদ দিয়ক। জীৱনটো আপোনাৰ, সমাজৰ নহয়। আপোনাৰ কষ্ট হৈছে, সেইটো আপুনি উপলব্ধি কৰিছে, সমাজে কৰা নাই। গতিকে জীৱনটো আগুৱাই যাওক। আপোনাৰ সেই জন্ম দিয়া মা দেউতাৰ কথা ভাবি জীৱনটো অকলে যুঁজিবলৈ শিকক। এটাই জীৱন, হাঁহি ফূৰ্তিৰে কটাওক।